কিনিম বুলি ভাবি আছিলে বহুত দিনৰ পৰা গতিকে আপোনালোকৰ ওচৰলৈ আজি এটা বহুত ধুনীয়া DSLR লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব দেখাই দিছোঁ এইটো হৈছে নিকন ব্ৰেণ্ডৰ DSLR আজি সবিশেষ ইয়াৰ বিষয়ে দেখাম নমস্কাৰ মই জিন্টুৱে আপোনালোকক মোৰ চেনেল জিন্টুছ টেকনিকেল ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ চ' লেটছ গেট ষ্টাৰ্টেড প্ৰথমতে আপোনালোকক মই এইটো দেখাই লৈছোঁ দেই এইটো হৈছে নিকন ব্ৰেণ্ডৰ বেগ তাৰমানে কেমেৰাটো অলপ ফ্ৰীকৈ আহিছিল আৰু কোৱালিটি কিন্তু ভাল আছে কোৱালিটি বহুত ভাল দিছে এইটো বস্তু ফ্ৰী ইয়াত চ' এতিয়া আহোঁ বক্সৰ অভাৰভিউলৈ ইয়াত লিখা আছে এইটো মডেলটো আৰু এইটো ব্ৰেণ্ড নিকন D5300 আৰু ইয়াত দুখন লেন্স আছে 18-55 আৰু 70-300 ইয়াত বেগ আৰু এটা আহে সেই বেগটো বৰ্তমান আপোনালোকক দেখাব পৰা অৱস্থাত নাই যিহেতু মোৰ ওচৰত নাই মানে বেগটো তো বক্সটো চাওঁচোন কি আছে এইফালেও চেম লিখা আছে লেন্সৰ ডিটেইলছ দিয়া আছে এইফালে বিশেষটো একো নাই এইফালে ডিটেইলছখিনি কি সোমাই আছে এইবোৰ চাইনিজ আছে এইবোৰ বাদ দিব কাম নাই নাই আৰু ইয়াৰ দামটো হৈছে আপোনাৰ 55,950 তাৰমানে 56,000 টকা ইমান সেয়া অভাৰভিউ বেলেগ একো নাই এতিয়া বক্সটো অ'পেন কৰোঁ অ'পেন কৰা হৈ গ'ল তাৰমানে আকৌ এতিয়া মোৰ দেখাওঁ এইবোৰ হৈছে ডকুমেণ্টেশ্যন এইটো ৱৰ্কশ্বপ চাই আৰু এখন লিষ্ট দিছে এখন আপোনাৰ এখন সৰু সুৰা কিতাপে হয় আৰু লেংগুৱেজ প্ৰায় সকলো লেংগুৱেজ চাগে ইংলিছ চাইনিজ আছামিজত নাথাকে খালি দেই গতিকে এইবোৰ এতিয়া দৰকাৰ নাই এইডাল আছে আপোনাৰ চাৰ্জাৰ তাৰমানে এডাপ্টাৰডালত এইডাল হৈছে আপোনাৰ মাইক্ৰ' USB টু টাইপ A কেবল তাৰমানে আপুনি এই কেবলত লগাই আপুনি ফটো ভিডিঅ' চব শ্বেয়াৰ কৰিব পাৰিব এইডালো ঠিক তেনেকুৱাই কেবল লগতে ফ্ৰী আহিছে ইয়াত আপোনাৰ 16 GB এখন মেমৰি কাৰ্ড ফ্ৰী তাৰপিছত এইখন আছে এখন লেন্স কি লেন্স ওলাই এতিয়া চাওঁচোন বাৰু এইখন আছে 18-55 mm কিট লেন্স তাৰমানে প্ৰায় সকলো কেমেৰাতে তাৰমানে এইখন লেন্স আহেই তাৰপিছত আহোঁ এইখনলৈ এইখন অকণমান ডাঙৰ দেই বিশাল লেন্স বুলি ক'ব পাৰি এইখন দেখিছেনে এইখন আছে আপোনাৰ 70-300 mm তাৰমানে এইখন আছে টেলিফটো জুম লেন্স এখন আপোনালোকে জুম কৰিব পাৰে চাওক দেখিছেনে এইটো হৈছে বেটাৰী ইয়াৰ পলিথিনটো বিচাৰি নাপালোঁ তাৰমানে সেইকাৰণে এনেকৈ ভৰাই থৈ দিলোঁ জাষ্ট দেখাব লাগিছে এইটো হৈছে আপোনাৰ 1230 mAh কেপাচিটি তাৰমানে এতিয়া আহোঁ মেইন কেমেৰা বডিটোলৈ এইডালৰ লগাই থোৱা আছে দেই তাৰমানে খুলি পিনি আকৌ দেখাব পৰা নাযাব যে সেইকাৰণে নুখুলিলোঁ আৰু তাৰমানে মই নেজানো কথাটো সেইটো এইটো হৈছে আমাৰ কেমেৰাৰ আচল বডিটো নিকন লিখা আছে এইটো মডেল নাম্বাৰ D5300 এইটো হৈছে কেমেৰাটোৰ অভাৰভিউ এইবোৰ ফাংচনবোৰ জানে আৰু ক'ত কি মিলাব লাগে এখন আপোনাৰ ফ'ল্ডেবল স্ক্ৰীন আপুনি ইয়াক ৰ'টেট কৰিব পাৰে এনেকৈ কৰি দেখাই দিছোঁ বাৰু এখন ইয়াত লেন্স লগাব লাগিব লেন্স লগোৱা নাই এতিয়ালৈকে অভাৰভিউটো আপোনালোকে চাই লওক ইয়াত আপোনালোকে ট্ৰাইপড লগাব পাৰিব প্লাছ এইফালে আপোনালোকে HDMI কেবল ইউজ কৰিব পাৰিব মাইক্ৰ' USB আৰু এইটো আপোনাৰ 2.5 mm মাইক্ৰফোন ইউজ কৰিব ভিউ ফাইণ্ডাৰ আপোনাৰ ফ্লেছ লগাব পাৰিব তাৰপিছত এইফালে আপোনালোকৰ কাৰ্ড লগাব লাগে কাৰ্ডখন লগাওঁ বাৰু এতিয়া মই সকলো লগাই লওঁ বেটাৰী মেমৰি কাৰ্ড চব লগাই লওঁ নহ'লেতো দেখা পোৱা নাযাব এখন আছে SanDiskৰ 16 GB মেমৰি কাৰ্ড লগাই দিওঁ এতিয়া ইয়াত এনেকৈ চ' কিট লেন্সখন লগাইছে আপোনালোকে কেনেকৈ লগাব ইয়াত এটা হোৱাইটত আছে ইয়াত এটা হোৱাইটত আছে এই দুইটা বস্তু মিলাই ল'ব লাগিব এনেকৈ মিলি গ'ল এতিয়া আপোনালোকে এণ্টিক লগাই ঘূৰাই দিওঁ হৈ গ'ল কিটিককৈ চাউণ্ড এটা শুনিব নহয় এইটো শুনিলে যে গম পাব এইটো সম্পূৰ্ণ লাগি গ'ল এতিয়া ঢাকনিখন আঁতৰিব লাগিব হৈ গ'ল এখন আছে লেন্স
আকৌ জুম কৰিব পাৰিব আৰু ইমান নোৱাৰে ইমানটোলৈকে হ'ব তাৰমানে আপোনালোকক এনেই ফটোখন মাৰি দেখাই দিছোঁ ন অন কৰিলোঁ এইটো আছে লাইট মোড এতিয়া মিলাব লাগিব এতিয়া হৈ গ'ল ফটো উঠি গ'ল এটা চাওক ফটো কোৱালিটি চ' এইটো আৰু আপোনালোকক মই এনেই ফটো এখন মাৰি চেম্পলটো দেখাই দিলোঁ ইয়াৰ আৰু এটা মডেল আছে তাৰমানে ইয়াৰ নহয় ইয়াতকৈ ওপৰ মডেল আছে এটা D5600 এইটো হৈছে D5300 তাৰমানে দুইটা মডেল একেই প্ৰায় ফাংচন চব একেই আছে কিন্তু ইয়াত মাত্ৰ আপোনালোকৰ টাচ স্ক্ৰীন নাই আৰু সেইটো টাচ স্ক্ৰীন আছে কিন্তু বাকী চব ফাংচন চেম আছে ত' ইমানে আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব ভিডিঅ' কোৱালিটি দেখাম বাৰু পিছত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিলে মোৰ অলৰেডি চেনেলত যিখিনি ভিডিঅ' আছে মানে ইতিমধ্যে যিখিনি দিছোঁ প্ৰায় সকলোখিনি ভিডিঅ' এইটো কেমেৰাতে তোলা হৈছিলে তাৰমানে গতিকে আপোনালোকে তাৰ পৰাই অনুভৱ কৰিব পাৰে ইয়াৰ ভিডিঅ' কোৱালিটি আৰু ফটো কোৱালিটি এইখিনি দেখালোঁ আৰু চ' এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে মোৰ আজি বহুত ভাল লাগিছে কাৰণ আজি আপোনালোকে মোৰ চেনেলত ফাৰ্ষ্ট টাইমৰ কাৰণে এটা DSLR আনবক্সিং দেখিবলৈ পালে আৰু আপোনালোকে যদি এটা DSLR কিনিম বুলি ভাবি আছিলে যদি এইটো ভাল লাগিছে তেনেহ'লে নিশ্চয় কিনিব পাৰে আৰু যিসকলৰ ওচৰত অলৰেডি এই কেমেৰাটো আছে সেইসকলে মোক কমেণ্ট কৰি জনাব আশা কৰোঁ সকলোৱে নিশ্চয় ভাল পালে চ' ইমানে আৰু পুনৰ আকৌ এদিন বেলেগ এটা DSLR আনবক্সিং লৈ আনিম ন আকৌ এটা আহি যাব চ' ইমানে যদি ভিডিঅ' চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে চাই থকা বেল আইকন প্ৰেছ কৰি অল কৰি ল'ব নাপাহৰিব পুনৰ লগ পাম পুনৰ সৈতে টিল এণ্ড হেভ এ গ্ৰেট ডে এণ্ড অলৱেজ কিপ স্মাইলিং